যোৱা কেইদিনমান আগত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ একে নৱ কুমাৰ চৰণীয়া ডাঙৰীয়াই কেইটামান অভিযোগ দি আছে যে ইউপিপিএল দলে বিজেপিৰ লগত এই বিটিচি নিৰ্বাচনক লৈ পেলাই এটা গোপনীয় বুজাবুজি আছে বুলি। গতিকে মই এই বিষয়ত দুই এষাৰমান ক'বলৈ বিচাৰিছোঁ যে আজিৰ দিনত ইউপিপিএল দলে অকলে ২৭ৰ পৰা ৩০টা আসনত জিকিবলৈ গৈ আছে। গতিকে ইউপিপিএল দলক কোনো দলৰ লগত বুজাবুজিৰ প্ৰয়োজন নাই, কাৰোবাৰ লগত এলায়েন্স হ'বৰ কাৰণে আমাৰ কোনো প্ৰয়োজন নাই। গতিকে হীৰা চৰণীয়া ডাঙৰীয়াই যি অভিযোগ দিছে ইয়া মিছা অভিযোগ। গতিকে মই ৰাইজক এইটোহে ক'বলৈ বিচাৰিছোঁ যে হীৰা চৰণীয়া ছাৰে নিজে হাগ্ৰামা মহিলাৰী ছাৰৰ লগত দুটা সমষ্টিক লৈ পেলাই গোপনীয় বুজাবুজি আছে। এই বুজাবুজিটো হ'ল কোকৰাবাৰী সমষ্টিত যিটো BPF দলৰ প্ৰাৰ্থী আমাৰ ধীৰেন বড়ো ডাঙৰীয়াক GSP ছাপৰ্টাৰৰ যিমানখিনি ভোটাৰ্ছ আছে এই ভোটাৰ্ছবিলাকক ধীৰেন বড়োক কনভাৰ্ট কৰিব লাগে। তাৰ বিনিময়ত BPF দলে গৈ বাৰে সমষ্টিত হীৰা চৰণীয়া ডাঙৰীয়াৰ নিজৰ ইয়ংগাৰ ব্ৰাদাৰ সৰু ভাই দিলীপ চৰণীয়া, এই দিলীপ চৰণীয়াক যিমানখিনি BPF ছাপৰ্টত ভোট আছে এই ভোটবিলাক হীৰা চৰণীয়াৰ দিলীপ চৰণীয়াৰ কাৰণে কনভাৰ্ট কৰিব লাগে। এই দুয়োটা আসনক লৈ পেলাই হীৰা চৰণীয়া আৰু হাগ্ৰামা মহিলাৰীৰ মাজতহে গোপনীয় এটা বুজাবুজি আছে। গতিকে মই ক'ম যে এই কোকৰাবাৰী সমষ্টিৰ GSP দলৰ যি প্ৰাৰ্থী মৃদুল দাস, এই মৃদুল দাসক হীৰা চৰণীয়াই বলিৰ পাঠা সজাইছে। গতিকে ৰাইজসকলক মই সেইটোকে জনাব বিচাৰিছোঁ যে আজিৰ দিনত যিহেতু ইউপিপিএল দলে এই BTC অঞ্চলত এটা শক্তিশালী ৰাজনীতি দল হিচাপে BTC নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে এই শক্তিশালী ৰাজনীতিক দলক কোনোবা BPFও আক্ৰমণ কৰিব, কোনোবা BJPও আক্ৰমণ কৰিব, কোনোবা GSPও আক্ৰমণ কৰিব। গতিকে ৰাইজসকলক মই এইটোৱে ক'ব বিচাৰিছোঁ যে নৱ কুমাৰ চৰণীয়া নিজেহে এই BTC নিৰ্বাচনৰ পাছত BJP দলত যোগদান কৰিবলৈ সাজু হৈছে। কাৰণ এই BTCত আজিৰ দিনত বড়ো অবড়োৰ ৰাজনীতিক নচলে। গতিকে এই এসপ্তাহমান আগত আমাৰ অসমৰ মাননীয় মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত গোপনে এটা মিটিঙত মিলিত হৈছে হীৰা চৰণীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত। আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰাৰ পাছতে আজি এই BTC অঞ্চলত আহি পেলাই হীৰা চৰণীয়া ডাঙৰীয়া BJPৰ এজেণ্ট হৈ এই নিৰ্বাচনত কাম কৰি আছে। গতিকে তাৰ ৰাজনীতিটো হ'ল কি, আজিৰ দিনত যিমানখিনি জাতি জনগোষ্ঠী আছে এই জাতি জনগোষ্ঠীৰ ভোটাৰসকলে ইউপিপিএলৰ দলক ভোট দিবলৈ সাজু হৈছে। গতিকে যিমানখিনি BJPৰ বিৰোধী ভোট আছিলে এই ভোটাৰসকলে যাতে ইউপিপিএল দলক ভোট নিদিয়ে আৰু ইউপিপিএল দলক ভোট নিদিয়া কৰে যাতে GSP অথবা BPF দলক ভোটদান কৰে আৰু ভোটদান কৰি পেলাই BJP দলৰ প্ৰাৰ্থীসকলক জিকোৱা যাতে সহজ হয়, এই লক্ষ্যতহে আজিৰ দিনত হীৰা চৰণীয়া ডাঙৰীয়াই BJPৰ এজেণ্ট হৈ কাম কৰি আছে। গতিকে হীৰা চৰণীয়া ডাঙৰীয়া যিহেতু এজন সাম্প্ৰদায়িক ব্যক্তি, নিজৰ ৰাজনীতিৰ স্বাৰ্থৰ কাৰণে একেতে আজি BTC অঞ্চলত বড়ো অবড়োৰ ৰাজনীতি কৰি আছে। আজিৰ দিনত সকলোৱে চবে বুজি পাইছে এইবোৰ কথা। কাৰণ একেতে আগতে এই আমাৰ BTC অঞ্চলত আহি অবড়ো অঞ্চলত আহি পেলাই অকল এটা কথাই কৈ আহিছিল যে আজিৰ দিনত যদি আমি কোনোবা বড়ো যদি প্ৰাৰ্থীক জিকিবলৈ দিয়ে তেতিয়াহ'লে আমি দখনা পিন্ধিব লাগিব, আমি বড়ো ভাষা ক'ব লাগিব, আমাৰ ল'ৰা ছোৱালী যিমানবোৰ আছে চব বড়ো মিডিয়ামত পঢ়িব লাগিব। এই আৱেগিক কথাবোৰ কৈ আমাৰ অবড়ো ৰাইজক ইমোশ্যনেল কৰি দিছিলে। গতিকে এই কথাবোৰ আজিৰ দিনত যিমানখিনি বড়ো অবড়ো মানুহ আছে এখেতসকলে বুজিবলৈ পাৰিছে যে হীৰা চৰণীয়া ডাঙৰীয়াই নিজৰ স্বাৰ্থৰ কাৰণেহে আজি এই BTC অঞ্চলত বড়ো অবড়োত ৰাজনীতি কৰি আছে। যে হীৰা চৰণীয়া ডাঙৰীয়া বিশ্বৰ খুব সম্ভৱ প্ৰথমজন সাংসদ হ'ব চাগে কি ই নিজৰ 5 বছৰীয়া এই কাৰ্যকালত কোনো দিনাও মিডিয়াৰ আগত
আহাত তাৰমানে ডেভেলপমেণ্টৰ কথা কৈ পোৱা নাই, ৰাস্তা বনোৱাৰ কথা কৈ পোৱা নাই, দলং বনোৱাৰ কথা কৈ পোৱা নাই। অকল মিডিয়াত ওলালে একেতে বড়োৰহে কথা কৈ আহিছে। গতিকে হীৰা চৰণীয়া এজন মানে সাম্প্ৰদায়িক ব্যক্তি। গতিকে অহা সময়ত যদি একেতে সঁচাকৈ যদি বিজেপি দলত যোগদান কৰে তেতিয়াহ'লে সি আমাৰ কোকৰাঝাৰ যিটো লোকসভা সমষ্টিত এই কোকৰাঝাৰ লোকসভা সমষ্টিত একেতে হিন্দু মুছলমানত ৰাজনীতি কৰিব। গতিকে মই কৈছোঁ BTC অঞ্চলৰ ৰাইজক মই কৈছোঁ যে যাতে হীৰা চৰণীয়া ছাৰৰ পৰা মানে আমি সাৱধানে থাকে, নহ'লে তাৰমানে আমাৰ মাজত আকৌ সি বিভাজন আনি পেলাই আৰু আমাৰ BTC অঞ্চলত মানে অশান্তি সৃষ্টি কৰিব। গতিকে ৰাইজসকলক মই এইটোৱে জনাব বিচাৰিছোঁ যে আজিৰ দিনত আমি এই UPPL দলে কাৰোৰ লগত বুজাবুজি হোৱাৰ প্ৰয়োজন নাই। মই তেতিয়াও কৈছোঁ যে UPPL দলে নিজে অকলে এই BTCত এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে। গতিকে আমাক কোনোবা GSP দলৰ প্ৰয়োজন নাই, কোনোবা BJP দলৰ প্ৰয়োজন নাই, কাকো আমাক প্ৰয়োজন নাই। যদিহে কোনোবা চৰকাৰ গঠন কৰাৰ পাছত আমাৰ দলৰ লগত মানে সহযোগ কৰে, কিন্তু আমাৰ তাত ক'ব লগা একো নাই।